গাইছ এতিয়া আমি মাছ ধৰি আছোঁ নদী কিনাৰত দিহিং নৈত। এয়া এতিয়া নাও মাছ আহিছে, চব ডাঙৰ সৰু সকলোবিলাক মাছ আহিছে আৰু এয়া ধৰি আছোঁ। এতিয়া কিমান যে কষ্ট কৰিব লাগে আছে খাবৰ কাৰণে। এইফালে আছে আমাৰ শিউত আছে, শিউতক চিনি পায়, আগতে দেখিছে মোৰ ভিডিঅ'ত। আৰু এইফালে আছে মুনিন আছে। পালোঁ বাৰু মাছ দেখাই আছোঁ ৰ'ব। মাছ ইয়াত জীয়াই থৈছোঁ আমি, এইখিনি চব পালোঁ আমি। এতিয়া এইখিনি 10 কেজিমান হ'ব মাছ। তো বেয়া তমাম মাছ আহিছে, কিন্তু ৰাতি যে বহুত কষ্ট। ইয়াত মহে এনেকুৱা কামুৰিছে আৰু ইয়াত জাল ফূৰ্তি এদিনত বছৰত এদিন দুদিনে ফূৰ্তি কৰোঁ এই মাছ ধৰিবলৈ আহি। সেইবুলি সদায় এতিয়া আহিছে যেতিয়া ধৰিছোঁ আৰু। তো ইয়াত এইটো জেগাত বেছি নাই, এইটো জেগাত থৈছোঁ আৰু ইয়াৰ পৰা আকৌ ধুই পিনে মাছকেইটা তাত তুলি থৈছোঁ। তো চবফালে আন্ধাৰ, একো দেখি নাপায় বাৰু। এই অকণমান দেখাইছোঁ আপোনালোকক। তো আৰু কিমান ধৰোঁ চাই আছোঁ, পালে মানে ধৰিম আৰু। আহি আছে বাৰু মাছ, এতিয়া মাছ আহি আছে আৰু মাৰি আছোঁ বাৰু। চবফালে আন্ধাৰ, জোনটো ওলাইছে ইমান ধুনীয়াকৈ। এয়া জোনটো চব জোনাক ৰাতি নৈ কিনাৰত কিমান ধুনীয়া যে লাগে। এইটো এটা বছৰত মানে এনেকুৱা দিন, মানে এইটো মাছ ধৰা দিন মানে কি হয়, 2-3 দিনে আহে আৰু বেছিকৈ নাহে। তো তামাম মাছ কালিৰ পৰা আহি আছে, যোৱাকালিও আমি ধৰিলোঁ। তো আজিও আহিলোঁ ধৰিবৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াত মাছ চব দেখাই দিছোঁ আকৌ। এইখিনি মাছ পোৱালিটো ক'ত আছে বাৰু? ইয়াতে আছে। ডাঙৰ বৰালি এটা পাইছিলোঁ, ক'ত গ'ল সেইটো বিচাৰি পোৱা নাই। এইটো পালোঁ। এইটো এটা বৰালি এটা পালোঁ, 5 কেজিমান হ'ব এইটো। বৰালি এটাই পাইছোঁ আৰু নৈত দিহিং নৈত ধৰিবলৈ আহি। এদিনীয়া মানুহ যে, সদায় আহিলে বেলেগ কথা বাৰু। নদীৰ খেল কৰা মানুহ আমি, এদিনীয়া আহিছোঁ আৰু কোনোমতে ধৰিছোঁ যেনে তেনে। তো যিহেতু গাঁৱৰ মানুহ আমি, মাছ ধৰি ভাল লাগে, সেইটো কাৰণে আহিলোঁ আৰু ফূৰ্তি কৰিবলৈ। এদিন ফূৰ্তিতে আহি মাছ ধৰি আছোঁ আজি। ৰাতি এতিয়া ভালেখিনি 10টামান বাজিছে। তো সেয়াই আৰু ভাল লাগে কেতিয়াবা আহি, মজা এনজয় কৰি ভাল লাগে। সেইটো কাৰণে আজি আহিলোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো এই ৰাতি মানে এটা গান গাবলৈ মন যায় আৰু, এনেকুৱা অকলশৰীয়া নিজান আকাশৰ তলত, মুকলি আকাশৰ তলত যে কিমান ভাল লাগে। এনেকৈ সদায় কিমান কাম কৰিব, দিনটো কাম কৰি টেনশ্যন, ভাগৰ, ঘৰৰ টেনশ্যন, কামৰ টেনশ্যন মানে। তো আজি আহিলোঁ, এয়া মানে একদম মুকলি আকাশৰ তলত বহি আছোঁ এতিয়া। ৰাতি আন্ধাৰ মানে কি জোনাকে হৈছে বাৰু, তথাপিও আপোনালোকে ৰাতি যদি কেমেৰাটো ইমান ভালদৰে নেদেখিব। এয়া জোন একদম মজাকৈ ওলাই আছে, আকাশৰ তৰা মুকলিকৈ ওলাই আছে। তো আমি এতিয়া আছোঁ 3জনে, মাছ ধৰি আছোঁ বিন্দাছকৈ। তো ভাল লাগে এনেকৈ। মাছনো কি, মাছ কিনি খাবও পাৰোঁ, কিন্তু নিজে ধৰি মানে সোৱাদটোৱে বেলেগ, মজাটোৱে বেলেগ মানে। সেইটো কাৰণে নিজে আহিলোঁ ধৰিবৰ কাৰণে। দিনটো কাম কৰিলোঁ, কামত গৈছিলোঁ, আৰু এতিয়া গধূলি আহিলোঁ। আহি মানে লগৰকেইজনৰ লগত আহি এইফালে কি কৰিলোঁ, যাওঁ বোলা মাছ ধৰিব ক'লোঁ। মাছ ধৰিবলৈ আহি গ'লোঁ জাল লৈ। 2খন জাল লৈ আহিছিলোঁ, এখন জাল ফটা আছে, এখন জালত মাছ নাহে, খুব বেছি 4-5টাকৈ আহে। এখন জাল ভাল আছে, এখন মোৰ নিজৰ, আৰু সেইখন জালতে আহিছে এইখিনি। মানে এতিয়া পালোঁ 6-7 কেজিমান হ'ব মাছ, মানে ইমান কম নোপোৱা নহয়। তো সেয়াই আৰু। তো গাইছ, এয়া মাছ আৰু কিমানখিনি পালোঁ, 10 কেজি হ'ব। এইখিনি মাছ পালোঁ আৰু এতিয়া 10 কেজি পানীখিনি এবাৰ হেৰি কৰি। তো আমি এতিয়া যাওঁগৈ আৰু ঘৰলৈ। ৰাতি 12টা বাজিলে, কিমান ধৰিব আৰু মাছ, 10 কেজি কম হ'ব।
ঘৰত জুখি চামগৈ কালাৰটো আছে নহয় জপি আছে অকণমান আছে ন মাছ পুৰা জপি আছে কিন্তু মাছ দহে দহে গৈছে বামত ইমান নাই তো আমি বামত দহলে ইমান যোৱা নাই ৰাতি কথা যিহেতু নাজানো এদিনীয়া মানুহ সেইটো কাৰণে দহলে যোৱা নাই বামৰ পৰা এইখিনি 6-7 কেজি মান হ'ব জালখন এইকেইটা বেগত সিটো বেগত ভৰাই লওঁ বটলটো লৈ যাব লাগিব নহয় জুখিমগে আৰু ঘৰত গৈ যিমান হয় কম কালিকৈ কম কালি এইটো বেগ নহয় এইটো বেগে আছিলে এতিয়া পানী নাই ন কালি পানী আছিলে পানী নাই ন না আজি ঘৰত জুখিয়ে দেখামগৈ কালি জুখি মেলি আহিছিলে পাহৰি গ'ল ন কাটাটো পাছতহে মনত পৰিছে আকৌ মাছখিনি এবাৰ বেগতে জুখি যোৱা ভাল আছিলে বুলি মনলৈ নপৰিলে পাছৰ মনত পৰিছে এই বেগটো মেন একো নাই বালি শুকাই গ'লে আহি যাব গৈ থাকোঁ আৰু দাখন ধলে দাখন এইটো বেগত ভাল মাৰিছে চোৱা এনেকৈ ভৰালো নে নাই এতিয়া যামগৈ আৰু ন গান এটা গা গৈ কালি 12টা বজাই দিলোঁ গৈ থাকোঁ আৰু এতিয়া